আজি বছৰৰ প্ৰথমটো দিন বহাগৰ 1 তাৰিখ আৰু মই দিনটো আৰম্ভ কৰিলোঁ ভগৱানক সেৱা জনাই। আৰু এইফালে আমাৰ মায়ে ৰঙালী বিহু বুলি দেউতালৈ এখন বিহুৱান লৈ আহিছে। আমাৰ কণমানি বাবুৱে মাক দেউতাক আৰু ককায়েকৰ লগত ককা আইতাকক সেৱা জনাইছে। এয়া আমাৰ ডাঙৰ বা ভিনদেউ আৰু ভাগিনজনী, তেওঁলোকো বিহু বুলি অলপ আগতে আহি আমাৰ ঘৰত উপস্থিত হৈছেহি। অলপ পাছত আমাৰ ভতিজা টুকটুকৰ লগৰ ল'ৰাকেইটা মানে আমাৰ গাঁৱৰ সৰু ল'ৰাখিনিয়ে আহি হুঁচৰি আৰম্ভ কৰিছে। আৰু ইয়াত দেখিছেনে বাবুৱে পাৰিলেও নোৱাৰিলেও সেই ডাঙৰখিনিৰ লগত মিলাই সিও ঢোল বজাবলৈ চেষ্টা কৰিছে। ৰাতিলৈ আমাৰ গাঁৱৰ জেং বিহু দলটি আহি উপস্থিত হৈছেহি। আহকচোন আমি এওঁলোকৰ জেং বিহু উপভোগ কৰোঁ। আপুনি মেইন পাত ভাঙি